বিশ্ববিখ্যাত লিখক ষ্টিফেন কিঙৰ পেট সেমিটেৰী নামৰ হৰৰ কাহিনীটো 1983 চনত প্ৰকাশ হৈছিলে। এই কিতাপখনৰ কাহিনীটো অত্যন্ত জনপ্ৰিয় আৰু ইয়াৰ ওপৰত দুখনকৈ চিনেমাও নিৰ্মাণ কৰা হৈছে। মই আপোনালোকৰ সন্মুখলৈ বিভিন্ন সোৱাদৰ কাহিনী অসমীয়াত লৈ অহাৰ কথা কৈছিলোঁ, গতিকে আহক আজি মই আপোনালোকক পেট সেমিটেৰীৰ কাহিনীটো অসমীয়াত কওঁ। ঘটনাটো লডলো নামৰ এখন সৰু টাউনৰ। চাকৰি সংক্ৰান্তত ডক্টৰ লুইচ ক্ৰিডে চিকাগো চহৰৰ পৰা আহি লডলোত নতুনকৈ এটা ঘৰ লৈছিল। তেওঁৰ লগত তেওঁৰ পত্নী ৰেচেল, জীয়েক এলি আৰু পুতেক গেজু লডলোলৈ আহিছিলে। নতুন ঘৰত সোমোৱাৰ পৰাই তেওঁলোকৰ লগত সৰু সুৰা কিছুমান দুৰ্ঘটনা ঘটিবলৈ লৈছিল। এলি এখন ঝুলনাৰ পৰা বাগৰি পৰিছিলে আৰু গেজক মৌমাখিয়ে কামুৰিছিলে। তেওঁলোকৰ বয়সস্থ প্ৰতিবেশী জড ক্ৰেণ্ডেলে আহি তেওঁলোকক সহায় কৰিলে আৰু অতি কম সময়ৰ ভিতৰতে লুইচ আৰু জডৰ মাজত এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিলে। তেওঁলোকৰ ঘৰৰ কাষৰ হাইৱেটোৱেদি তীব্ৰ বেগেৰে ট্ৰাক চলাচল কৰে বুলি জডে লুইচ আৰু ৰেচেলক সকীয়াই দিলে। সৰুতেই নিজৰ দেউতাকক হেৰুওৱা লুইছে জডক নিজৰ দেউতাকৰ দৰে জ্ঞান কৰিবলৈ ধৰিলে। এদিন জডে লুইচৰ পৰিয়ালটোক তেওঁলোকৰ ঘৰৰ পিছফালে থকা এটুকুৰা জেগালৈ লৈ গ'ল। জেগাটোত এখন সৰু মৰিশালি আছিল। তাত চাৰিওফালে সৰু সৰু কবৰ আছিল আৰু এখন সৰু ফলকত ভুল বানানত পোহনীয়া জীৱ-জন্তুৰ মৰিশালি বুলি লিখা আছিল। মৰিশালিখনৰ কাষত শুকান গছ-গছনি পৰি এখন প্ৰকাণ্ড বেৰৰ সৃষ্টি হৈ আছিল আৰু আগলৈ যোৱা ৰাস্তা বন্ধ হৈ আছিল। এদিন ভিক্টৰ পাস্কাও নামৰ এজন দুৰ্ঘটনাগ্ৰস্ত ছাত্ৰক লুইচৰ ওচৰলৈ চিকিৎসাৰ বাবে অনা হ'ল। ভিক্টৰ পাস্কাও দুৰ্ঘটনাটোত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিলে আৰু লুইচৰ সন্মুখতেই তেওঁৰ মৃত্যু হ'ল। ছাত্ৰজনৰ লগত লুইচৰ কোনো চিনা পৰিচয় নাছিলে, কিন্তু মৃত্যুৰ আগে আগে সি লুইচক নাম কাঢ়ি মাতিলে। সি ক'লে যে যিখন মৰিশালি লুইচে দেখা পাইছে সেইখন আচল মৰিশালিখন নহয়। সেই ৰাতি সপোনত লুইচে ভিক্টৰ পাস্কাওক দেখা পালে। সপোনটোত সি লুইচক মাতি মৰিশালিখনলৈ লৈ গ'ল আৰু শুকান গছ পৰি থকা জেগাখিনিলৈ দেখুৱাই ক'লে যে কোনো কাৰণতে কেতিয়াও যাতে লুইচে সেই জেগাটুকুৰ পাৰ নহয়। ৰাতিপুৱা সাৰ পাই উঠি লুইচে দেখিলে যে তেওঁৰ ভৰিত আৰু কাপোৰত কাঁইট আৰু বোকা লাগি আছিলে। থেংকছ গিভিং উৎসৱৰ সময়ত ৰেচেল, এলি আৰু গেজ ৰেচেলৰ মাকৰ ঘৰলৈ গ'ল। সেইখিনি সময়তেই তেওঁলোকৰ পোহনীয়া মেকুৰী চাৰ্চক গাড়ীয়ে চেপি মাৰি পেলালে। চাৰ্চক এলিয়ে বহুত মৰম কৰিছিলে। লুইছে এলিক চাৰ্চৰ বিষয়ে কেনেকৈ ক'ব তাক লৈ চিন্তাত পৰি জডৰ লগত কথা পাতিলে। জডে লুইচক পোহনীয়া জন্তু মৰিশালিখনলৈ লৈ গ'ল, কিন্তু মৰিশালিখনত নৰখি জডে লুইচক শুকান গছখিনি পাৰ কৰি আন এটুকুৰা জেগালৈ লৈ গ'ল। জডে ক'লে যে সেই জেগাটুকুৰ এসময়ত মিকমেক নামৰ এটা পুৰণি জনজাতিৰ সমূহীয়া মৰিশালি আছিল। সেই জেগাটুকুৰত ঐশ্বৰিক শক্তি আছে বুলি পেলাই জডে লুইচক ক'লে আৰু মেকুৰীটো তাতে পুতি থ'বলৈ ক'লে। লুইছে এইবিলাক কথা বিশ্বাস নকৰিছিল যদিও সি তাকেই কৰিলে। পিছদিনাখন চাৰ্চক ঘৰত দেখি লুইচ আচৰিত হ'ল। তেওঁ ভাবিলে যে চাৰ্চ হয়তো মৰা নাছিলে আৰু মাটি খান্দি সি বাহিৰলৈ ওলাই আহিলে। কিন্তু উভতি অহাৰ পিছৰ পৰা চাৰ্চৰ স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ সলনি হৈ গৈছিলে। আগৰ ফূৰ্তিবাজ মেকুৰীটো খঙাল আৰু লেতেৰা হৈ গৈছিলে। সি নিগনি আৰু চৰাই চিকাৰ কৰি ফালি ছিঙি অ'ত ত'ত নোখোৱাকৈ পেলাই থৈ গৈছিলে। এলিয়ে আগৰে পৰা চাৰ্চক নিজৰ লগতেই লৈ ঘূৰি ফুৰিছিলে, কিন্তু এতিয়া চাৰ্চৰ গাৰ পৰা গেলা পচা মাংসৰ গোন্ধ ওলোৱা হৈছিলে আৰু সেইকাৰণে এলিয়ে তাক নিজৰ পৰা আঁতৰাই ৰখা হৈছিলে। ঘৰৰ গোটেইকেইটা মানুহেই চাৰ্চক ঘিণ কৰিবলৈ ল'লে আৰু তাক নিজৰ পৰা আঁতৰাই ৰাখিবলৈ ধৰিলে। জডে লুইচক ক'লে যে তেওঁ সৰুতে নিজৰ পোহনীয়া কুকুৰটো মৰাৰ পিছত সেই মৰিশালিখনত পুতি থৈ আহিছিলে আৰু তাৰ পিছদিনা কুকুৰটো আকৌ ঘূৰি আহিছিলে। লুইছে চাৰ্চক সেই মৰিশালিখনত পুতি ভুল কৰিলে বুলি অনুভৱ কৰিবলৈ ধৰিলে, কিন্তু তেওঁ মেকুৰীটোৰ লগত ঘটা ঘটনাটো ঘৰৰ কাকোৱে নক'লে। কেইদিনমানৰ পিছত লুইচৰ ঘৰত এটা অঘটন ঘটিল। ৰাস্তাত ট্ৰাকৰ খুন্দাত লুইচৰ পুতেক গেজৰ মৃত্যু হ'ল। দুখত ভাঙি পৰা লুইচৰ মনত এটা খুদনি সৃষ্টি হ'বলৈ ধৰিছিল। গেজৰ শৰীৰটো মিকমেক জনজাতিৰ মৰিশালিখনত পুতাৰ কথা লুইচৰ মনলৈ আহিবলৈ ধৰিলে। কিজানি গেজো মেকুৰীটোৰ নিচিনাকৈয়ে উভতি আহে। লুইচৰ মনৰ কথা বুজিব পাৰি জডে লুইচক তেনেকুৱা নকৰিবৰ কাৰণে পৰামৰ্শ দিলে। জডে লুইচক টিমি বেটাৰমেন নামৰ এজন মানুহৰ কাহিনী ক'লে। দ্বিতীয় বিশ্বযুদ্ধত গুলীবিদ্ধ হৈ টিমিৰ মৃত্যু হৈছিলে। টিমিৰ দেউতাকে মিকমেক মৰিশালিখনৰ কথা জানিছিল। তেওঁ মনে মনে টিমিক তাত পুতি থ'লে আৰু পিছদিনা টিমি উভতি আহিল। কিন্তু সি আগৰ দৰে হৈ থকা নাছিল। তাৰ স্বভাৱবিলাক ভয়ংকৰ হৈ গৈছিল আৰু গাঁৱৰ মানুহবোৰৰ গোপনীয় কথা কিছুমান সি সকলোৰে আগতে কৈ সকলোকে সি আতংকিত কৰিছিল।
অৱশেষত তিমিৰ দেউতাকে তাক হত্যা কৰি নিজৰ ঘৰটো জ্বলাই দিছিল আৰু নিজেও আত্মহত্যা কৰিছিল। গেজৰ মৃত্যুৰ বাবে জাদে আওপকীয়াকে নিজকে জগৰীয়া কৰিলে। তেওঁৰ মতে তেওঁ লুইছক মেকুৰীটো পুতিবৰ কাৰণে অভিশপ্ত মৰিশালীখনলৈ লৈ নোযোৱা হ'লে কিজানি গেজৰ মৃত্যু নহ'ল হয়। লুইছে মানসিক অশান্তি আৰু দুশ্চিন্তাৰ মাজত সময় পাৰ কৰিবলৈ ধৰিলে। জাদৰ সকিয়নি আৰু নিজৰ মনৰ সন্দেহক আওকাণ কৰি তেওঁ গেজৰ শৰীৰটো মিকমেক জনজাতিৰ মৰিশালীখনত পুতি থৈ আহিবলৈ সিদ্ধান্ত ল'লে। তেওঁ ৰেচেল আৰু এলিক ৰেচেলৰ মাকৰ ঘৰলৈ পঠিয়াই দিলে। ৰাতি লুইছে কবৰ খান্দি গেজৰ শৰীৰটো উলিয়াই লৈ আহিলে আৰু মৃতদেহটো কান্ধত লৈ তেওঁ অভিশপ্ত মৰিশালীখনত গৈ পুতি থৈ আহিলে। কেইদিনমানৰ পৰা এলিয়ে বেয়া সপোন দেখিবলৈ আৰম্ভ কৰিছিলে। আইতাকৰ ঘৰলৈ গৈ থাকোঁতে এলিয়ে দেউতাকৰ সন্মুখত মৃত্যু হোৱা ছাত্ৰ ভিক্টৰ পাস্কাওক সপোনত দেখা পালে। এলিয়ে ভিক্টৰ পাস্কাৰ কথা একো নাজানিছিলে। ৰেচেলে এলিৰ মুখত ভিক্টৰৰ নাম শুনি আচৰিত হ'ল। কিবা অঘটন ঘটাৰ অনুমান কৰি ৰেচেলে লুইছলৈ ফোন কৰিলে। লুইছক নেপাই ৰেচেলে জাদক ফোন কৰিলে আৰু এলিয়ে দেখা সপোনটোৰ কথা ক'লে। ৰেচেলে এলিক ককাওক আৰু আইতাকৰ লগত থৈ দৌৰা-দৌৰি ঘৰলৈ ৰাওনা হ'ল। ৰাস্তাত ৰেচেলে জাদক আকৌ ফোন কৰিলে। ৰাতি হোৱাৰ বাবে জাদে ৰেচেলক লডল'লৈ আহিবলৈ মানা কৰিলে আৰু পিছদিনাখন লগ পাই কি হৈ আছে গোটেইখিনি ক'ব বুলি ক'লে। কিন্তু ৰেচেলে জাদৰ কথা আওকাণ কৰি লডল'লৈ আগবাঢ়িল। লুইছ শুই থাকোঁতে গেজ আহি মনে মনে ঘৰ ওলালহি। তাৰ গাৰ পৰা গেলা পচা মাংসৰ গোন্ধ ওলাই আছিল। সি মনে মনে দেউতাকৰ বেগৰ পৰা অস্ত্ৰোপচাৰৰ কাৰণে ব্যৱহাৰ কৰা এখন চুৰি উলিয়ালে আৰু চাৰ্চক লগত লৈ জাদৰ ঘৰলৈ গ'ল। জাদক গেজে চুৰিখনেৰে হানি খুচি হত্যা কৰিলে। ইফালে ৰেচেলে গাড়ী চলাই লডল'লৈ আহি থাকোঁতে তেওঁ প্ৰচণ্ড টোপনিয়ে হেঁচা মাৰি ধৰিছিল। বহু কষ্টৰ মূৰত তেওঁ আহি লডল' পালেহি। আহি পায়েই তেওঁ লগালগ জাদৰ লগত কথা পাতিবৰ কাৰণে জাদৰ ঘৰলৈ গ'ল। তেজৰে লুতুৰি পুতুৰি গেজক সন্মুখত জীয়াই থকা দেখি ৰেচেলে তাক সাবত মাৰি ধৰিলে। গেজেও তোমালৈ কিবা এটা উপহাৰ আনিছোঁ বুলি কৈ ৰেচেলক সাৱটি ধৰিলে আৰু লুকুৱাই থোৱা চুৰিখনেৰে হানি খুচি মাকক মাৰি পেলালে। লুইছে জাদৰ ঘৰত ৰেচেল আৰু জাদৰ মৃতদেহকেইটা দেখি সকলো বুজি পালে। তেওঁ গেজ আৰু চাৰ্চক ধৰি লৈ নিচাযুক্ত ইনজেকশ্যন দি মাৰি পেলালে। ৰেচেলৰ মৃতদেহটো বাহিৰলৈ উলিয়াই আনি তেওঁ জাদৰ ঘৰটো জ্বলাই দিলে। লুইছে এবাৰ ৰেচেলৰ মৃতদেহটোলৈ মৰিশালীখনৰ ফালে আগবাঢ়িবলৈ ধৰিলে। তেওঁ ভাবিলে যে গেজক পুতোতে হয়তো বহুত পলম হৈ গৈছিলে আৰু সেইকাৰণেই গেজে ভয়ংকৰ ৰূপ লৈ উভতি আহিছিল। কিন্তু ৰেচেলক নি লগালগ পুতি থৈ দিলে নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উভতি আহিব। লুইছে ৰেচেলৰ মৃতদেহটো অভিশপ্ত মৰিশালীখনলৈ নি পুতি থৈ আহিলে। তেওঁ ঘৰলৈ উভতি আহি ঘৈণীয়েক অহালৈ বাট চাবলৈ ধৰিলে। বহু সময়ৰ পিছত লুইছে পিছফালৰ দৰজাখন খোল খোৱাৰ শব্দ শুনিলে। অলপ পিছত এখন চেঁচা হাত পিছফালৰ পৰা তেওঁৰ কান্ধত আহি পৰিল আৰু এটা কৰ্কশ মাত ভাঙি আহিল। এইখিনিতেই ষ্টিফেন কিঙৰ পেট চেমিটেৰীৰ কাহিনীটো শেষ হয়। আশা কৰোঁ আপোনালোকৰ কাহিনীটো ভাল লাগিলে। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আপোনালোকৰ সন্মুখলৈ বেলেগ বেলেগ সোৱাদৰ কাহিনী অসমীয়াত লৈ আহি থাকিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।